3, 2, 1. কি হলো মাজনীহঁত এই গধূলি সময়ত তোমালোকে খালি আহিছে যে ককা এই চিঞৰটো শুনিছানে কিহৰ বাৰু চিঞৰ এইটো শুনিছোঁ মাজনী এই চিঞৰটো আজিৰ পৰা 50 বছৰৰ আগৰ চিঞৰ এই চিঞৰটো মই সদায় শুনি থাকোঁ ই কাৰো ক্ষতি নকৰেও তোমালোকে ভয় খাব নালাগে এনেদৰে কিয় চিঞৰি আছে ককা কি হৈছিল বাৰু কওক ককা ককা কিহৰনো চিঞৰ এইটো শুনিব বিচাৰিছা শুনা শুনা নহ'লে ৰমেন তই বোলে বৰষাক আজি 3 দিন হ'ল লগ কৰা নাই কোৱা তাত বহি আছে লগ কৰা গৈ
নাছিলো মোৰ এনে হ'ব কাৰোবাৰ মৰমে মোৰ হৃদয় চুব মৰমৰ নদীখন বোৱাই নিব সপোনে জীৱনক জগাই কব মোৰ হেনো প্ৰেম হ'ল অজানিতে মনে মনে অজানিতে মনে মনে মিঠা মিঠা লগাই মধুৰ লগনতে সুদি এটি সুৰ হৈ কৰিহি কানে কানে মোৰ হেনো প্ৰেম হ'ল অজানিতে মনে মনে অজানিতে মনে মনে ঐ ছোৱালীহঁত বিহু আহি পালেহি আমাক ন খাবলৈ নামাতা নেকি দিম দিম কিয় নিদিম আমাৰ ঘৰৰ মেকুৰী পোৱালি এটা আছে সেইটোৱে বনাই দিম পিছে খাবলৈ যাব নাপাহৰিবা এইজনীৰো মুখখন নহয় একেবাৰে লাও পাত কচু পাত একেবাৰে মুখ চুখ ফাই দিম আৰু ঐ ঐ কাক কৈছ তেনেকৈ কাক কৈছ কাৰ মুখ লাপা খুচুবা ঐ বৰকা বল বল এই তিৰমুখা কেইটাৰ লগত আমি আৰু বলা বলা তত আগবাৰচোন মোক কৈ আছো যা 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 তহঁতৰ লগত থাকিবৰ আমাৰো ইচ্ছা নাই গাইজনীক বিচাৰি পোৱা নাই অথনিৰে পৰা বিচাৰি আছো কতো দেখা নাই কোনফালে সেইপিনে দেখিছ নেকি নাই ৰমেন আমিতো দেখা নাই হয় নেকি জান হলে তহঁত যাই থাকচোন মই এবাৰ হাতৰ তলৰ ফালৰ পৰা চাই আহোঁ তহঁতে যাই থাক কি তই আহঁতৰ তলত যাবি অকলে তাতে আৰু গধূলি সময়ত হয়তো তনে ঠিকে কৈছে তই নোৱাৰা অকলে যাব মই তোৰ লগত যাম একো নহয় মোৰ তহঁত যাই থাক যা এইবিলাক কোৱা কথা সেইবিলাক মই ভয় নকৰোঁ নহয় ৰমেন তই ভয় নকৰিলেও নাই কিন্তু আমি জানো আৰু শুনিও আহিছোঁ সেই আহঁতৰ তলত হেনো নৰবিকাশ এটা থাকে
আৰু সেই নৰবিকাশটো হেনো বহুতো জীৱ জন্তু আৰু মানুহ খাই পেলাইছে। গতিকে তই অকলে তালৈ যাব নোৱাৰ। ধেত তহঁতে এইবিলাক বিশ্বাস কৰাতে আছ। মই এইবিলাক বিশ্বাসো নকৰোঁ আৰু ভয়ো নকৰোঁ। তহঁত যাই থাক যা, মই গৈ আছোঁ। ঐ আমি এতিয়া ঘৰলৈ নাযাওঁ, তাৰ কাৰণে অলপ বাট চাওঁ। ঐ তহঁতে এটা কথা মন কৰিছানে? সেই নৰবিষটোৱে কামুৰিলে হেনো সিও এদিন নৰবিষৰ ৰূপ লয়। দাদা কথাটো মিছা নহয়, ময়ো শুনিছোঁ। পিছে কিমান দূৰ সত্য মই নাজানো, বাৰু দেখা যাব কি হয় পিছত। ঐ বৰা, সেই কথা এতিয়া ভাবি থাকি লাভ নাই। বৰা, আমি এতিয়া ঘৰলৈ যাওঁ। ৰমেন বহি আছ ইয়াত? তহঁত আহ বহি। বাৰু ৰোমেন, কোৱাচোন তোৰ এনেকুৱাখন কেনেকুৱা হ'ল? ভুল কৰিলোঁ শিমলু, মই তহঁতৰ কথা মানিব লাগিছিল। তাত সেই জন্তুটো আছিল আৰু মই নিজ চকুৰে দেখি আহিছোঁ। জন্তুটো দেখাত বহুত ভয়ংকৰ আছিল আৰু মই দেখাৰ লগে লগে সি মোক খামোচ মাৰি ধৰিছিল। মই কিবা কৰিহে তাৰ পৰা পলাই আহিছোঁ। বাৰু এতিয়া গম পালি নহয় আমি কোৱা কথাবোৰ নুশুনিলি? এতিয়া কি হ'ল? বাৰু যাওঁ, এতিয়াতো অলপ জিৰণি ল'ব যাওঁ, আমিও ঘৰলৈ যাওঁ। অঁ যাবি নেকি? দে যা নহ'লে। বৰষা কি হ'ল? আজি 2 দিনমান হ'ল ৰমেন তাক দেখা নাই যে, আৰু সি মোক লগ কৰিবলৈ অহা নাই কিয়? তই হ'বলৈ শুনা নাই, শুন তেনেহ'লে।
मेरी लाल ने मेरी लाल ने मेरी लाल বৰষা তুমি হা ভিতৰত আহা বৰষা বহা বহা বৰষা বহা তুমিও বহা ৰমেনদা তুমি ইমান দিন আমাৰ ফালে যোৱাও নাই আৰু মোক লগো কৰা নাই নাই সময় পোৱা নাই আৰু হ'ব দিয়ক কাইলৈ বহাগ বিহু সেয়েহে তোৰ কাৰণে মই গামোচা বৈছোঁ তইতো মোক লগ নকৰাহে সেয়েহে মই তোক লগ কৰিব আহিলোঁ তোৰ নৰসাজ খাবলৈ মাতিবলৈ আহিলোঁ যাবলৈ নাপাহৰিবি কিন্তু সেই আছো যাম নহয় পাগলীজনী ঠিক আছে মই এতিয়া যাওঁ ৰ'বা ৰ'বা ময়ে গৈছো অলপ আগবঢ়াই দিম এইফালে ক'ত গ'ল ৰ মই এইবাৰ চাই আহোঁ ইহঁত দুজন এইপিনে ক'ত গ'ল ইমান দেৰিলৈকে অহা নাই যে ৰহ মই এবাৰ চাই আহোঁ বৰষা ঐ বৰষা যাই আছোঁ ৰমেনদা
তুমি অকণমান বহা মই জলপান আনি আছো চাওঁ ৰমেন দা ৰমেন দা ৰমেন দা ৰমেন দা ৰমেন দা বৰষা ঐ বৰষা বৰষা ঐ বৰষা ঐ বৰষা ঐ বৰষা সপোনে জীৱনক জগাই কব মোৰ হেনো প্ৰেম হ'ল অজানিতে মনে মনে অজানিতে মনে মনে এইটোৱে হৈছে সেই চিঞৰটোৰ কাৰণ বাৰু তোমালোকে এতিয়া ঘৰলৈ যোৱা তোমালোকক অলপ আগবঢ়াই দিম